বৈ আছো। কি কিবা হৈছে? নাজানো কি হৈছে, তুমি সোনকালে বলা। মই গৰু হাল মেলি দি গৈ আছো বুলি মাৰাক গৈ যা। ঠিক আছে দেউতা। ঐ লাহে লাহে যাবি। নাই নাই, ভাত খোৱা নাই তাই, ৰান্ধিব লৈছিলোহে মাত্ৰ। অ মাতিব পঠাইছো, তহঁত কিন্তু সোনকালে আহিবি দেই। ঐ শুনচোন, ফোন আহিছে, তাক কিবা এটা খাব দিওঁ ৰ মই। শুন, তই কিন্তু এইকেইদিন বাহিৰৰ কাষত যাব নোৱাৰিবি হা, আৰু তাইক চাবও নোৱাৰিবি। এতিয়া যাচোন তই, নিৰ্মালী খুৰীমাক মই মাতা বুলি কবি দেই। ঠিক আছে মা। চাচোন এতিয়া খুন্দা খালি এজন নাই, লাহে লাহে যাব নোৱাৰ। হেৰি শুনকচোন, নাঙলখন থৈ ল'বতো দে মোক। শুনকচোন, আজি মোৰ কাৰণে বহুত ভাল দিন, বুজিছে? কি হৈছে কচোন? আমাৰ মাজনী ডাঙৰ হ'ল নহয়। অ হয় নেকি? তাইৰ কাৰণে কেইটামান বস্তু লাগে, যাই তিনিআলিৰ পৰা খাউতকে লৈ আহক। মই লিষ্টখন লিখিয়ে থৈছো। দে ঠিক আছে, সোনকাল কৰ সোনকাল কৰ, মই হাত মুখখিনি ধুই গৈ আছো দে। বাবু ছোৱালীজনী ডাঙৰ হ'ল নহয়, এয়া মাকে হাতত মোনা দি তিনিআলি পঠাই দিলে। ভাল খবৰ চোন, আপোনাৰ খৰচ বাঢ়িল তেন্তে। তাকেই, সেইয়া লিষ্টখন লওক আৰু বস্তুখিনি সোনকালে দিয়ক। মোৰ মাহঁতৰ গাঁৱত সেইদিনা তুলনি বিয়াখন খাবলৈ গৈছিলো। যি পেণ্ডেল, যি খানা, আপুনি ক'বই নোৱাৰিব এখন ডাঙৰ বিয়া নে তুলনি বিয়া। আপোনাৰ মায়েৰৰ গাঁৱতহে কিয়? সিদিনা প্ৰভাত কেৰাণীৰ জীয়েকক দেখা নাই? তুলনি বিয়া নহয় যেন সেইখন স্বয়ম্বৰহে পাতিছে। 4যোৰাকৈ পাটৰ কাপোৰ দিছে, মোমাইকহঁতে হাতৰ, ডিঙিৰ, কাণৰ দুটাকৈ ছেট দিছে। মাছ, মাংস, দৈ কিমান যে খুৱাইছে। দাস বাবু আহিছো। হ'ব দে, বেলেগৰ কথা কৈ কি লাভ আছে? কাৰোবাৰ আছে ধুমধামকৈ পাতিব, কাৰোবাৰ নাই নাপাতিব। ঐ বিমলা, মাজনীৰ বিয়াখন কিন্তু ভালকৈ পাতিব লাগিব দেই। তাতে এজনীয়ে ছোৱালী নে কি কয় বাইদেউ? এইয়া কইনাৰ দেউতাক আহি পালেই মিঠাই লৈ। কইনাৰ দেউতাকৰ গাত তত নাইকিয়া হ'লেই। নাই তিনিআলিৰ পৰা অলপ বজাৰ কৰি আহিলো। ল বিমলা, তুমি মাজনীৰ কাষলৈ যোৱা, আমি এতিয়া যাওঁ, পিছত আকৌ আহিম। ক'ত যোৱা? চাহ পানী খাই যোৱা আকৌ। চাহৰ দিন গ'লগৈ আৰু ভাত সাজ ভালদৰে খুৱাব লাগিব কিন্তু দেই। বাৰু চাওচোন কি কৰিব পাৰো। বিমলা যাওঁ দেই। যাওক বাইদেউ, আকৌ আহিব। চাওঁ বুলি কৈ থলে নহ'ব নহয়, আমি খাই ফুৰিছো যেতিয়া আমিও এসাঁজ খুৱাব লাগিব। তই কিয় ইমান অধৈৰ্য হৈছ? বলে বুদ্ধি যি পাৰো তাকে কৰিম নহয়। বল বুদ্ধি মই দিম, আপুনি মাথো কৰি যাওক। পানী যা দেখোন, ভালে আছ? প্ৰণৱ ভালে আছো দে। কেতিয়া আহিলি গুৱাহাটীৰ পৰা? কালি আহিলো পানী যা। শুনিছো মাজনী ডাঙৰ হ'ল। তই ঠিকেই শুনিছ, সেইবাবে অলপ পদূলিটো চাফ চিকুণ কৰি আছা। ভিতৰলে আহ। ঐ শুনচোন, এই প্ৰণৱ আহিছে। প্ৰণৱ, আহা আহা, বহা। এতিয়া কোৱাচোন, মাজনীৰ নীতি নিয়মখিনি কেতিয়া হ'ব? নীতি নিয়ম মানে অলপ ডাঙৰকৈ পাতিম বুলি ভাবিছো প্ৰণৱ। চোৱা বৌ, বিয়াখন তেনেকৈ পাতিবলৈ জানো দাদাৰ হাতত ইমান টকা পইচা আছে? কিয়? খুৰাক হিচাপে জানো তোমালোকে সহায় নকৰিবা? সহায় নকৰো বুলি কোনো কথা নাই বৌ,
কিন্তু তুলনি বিয়াখন ইমান ডাঙৰকৈ পতাৰ পক্ষপাতি মই নহয়। মিছামিছি টকাকেইটা খৰচ আৰু প্ৰয়োজনতো নাই। সেয়ে নিয়ম নীতিখিনি কৰি থোৱা আৰু কোৱা বাবে বেয়া নাপাবা বৌ। ময়োতো তাকেই কৈ আছোঁ, কথাবোৰ অলপ বুজিব লাগে আৰু যাৰ যি সাধ্য সেইমতে চলিব লাগে। যাচোন যা, চাহ একাপ কলকৈ বনাবলৈ যা। নালাগে নালাগে বৌ, চাহ কৰিব নালাগে। মই এঠাইলৈ যাবলৈ আহিছিলোঁ, বাটতে দাদাক লগ পাই ভাবিলোঁ মাজনীৰ খবৰটোকে লওঁ। ভালে কৰিলি দে, আহিলি যে। পিছে মই এতিয়া যাওঁ, কথাবোৰ ভালকৈ ভাবি চাওঁ বৌ। দাদা আহোঁ দে। দে আগবাঢ় দে তই। মাজনীৰ বিয়াখন অলপ ডাঙৰকৈ পাতিম বুলি ভাবিছোঁ। চোৱা বিমলা, আনে পাতিছে বুলি যে তুমিও পাতিব লাগিব তেনে কোনো কথা নাই। গাঁৱৰ মহিলাখিনিক মাতি মাইনাৰ গাটো ধুৱাই থৈ দিয়া। সহায় কৰিব লাগে কাৰণে উপদেশ দিব আহে, নালাগে কাৰো সহায় মোক। মাজনীৰ বিয়া মই অকলেই পাতিম। কি হ'ল ঐ? ৰাগে খঙে ঘৰ সোমাইছে আহিছে? কি হৈছে জানিবলৈ জানো আপোনাৰ টাইম আছে? কেৱল কাম আৰু কাম। মাজনীৰ বিয়ালৈ কোনেও টকা দিব নোৱাৰে। নিজৰ নেগুৰৰ জুই নিজে নুমাব লাগিব। নিজৰ নেঙুৰত জুই যিহেতু নিজে লগাই লৈছ, তোমাকতো নিজেই লাগিব। খেতি মাটিখিনি বন্ধকত থৈ হ'লেও বিয়াখন পাতি। এতিয়া মাটিখিনিৰ ওপৰত তোৰ চকু পৰিল, লঘনে মৰিবি, বুজিছ? লঘনে মৰিবি। পেট পুৰাই খাই থকাটোৱে এতিয়া জীৱন হৈ থকা নাই। অকল মুখখন মেলি খালেই নহয়, সমাজখন ক'ৰ পৰা ক'লৈ গৈছে চকুৰতে মেলিও চাব লাগে। মা ভোক লাগিছে, ভাত দে। মা ভাত দে না। মই ভাত তাত ৰন্ধা নাই, বাপেৰক কগৈ ভাতৰ কথা। দেউতা কিয় তেতি ফালি আছ? ভোক লাগিছে, কিবা এটা খাবলৈ দে না। ভোক লাগিছে, ভাত খা গৈ। মায়ে ভাত ৰন্ধা নাই, শুই আছে। ঐ কি হৈছে তোৰ? ঐ কিবা সুধি আছে গম পাইছ নাই? একো হোৱা নাই। তে ভাত নাৰান্ধি শুই আছ যে? ককাইদেউ, মাজনীৰ বিয়াখন পাতিবলৈ মোৰ হাতত একেবাৰেই টকা নাই, কিন্তু মাকে নেমানে। বিয়াখন হেনো পাতিবই। এতিয়া মই কি কৰোঁ তয়ে কচোন। তইতো জানই মোৰ ব্যৱসায় ইমান ভাল নহয়, গতিকে তই এটা কাম কৰ, তোৰ খেতি মাটিখিনি বন্ধকী দিয়ে। যেতিয়া পইচা পাতি হয় তেতিয়া তই মোকলাই ল'বি। সেয়া ল, থৈ দে। খেতি মাটিখিনি মহাজনৰ তাত বন্ধকীত থলোঁ। ক'ত কি খৰচ কৰিব লগা আছে তই কৰিবি। আৰু আপুনি এটা কাম কৰক, ৰান্ধনি আৰু টেণ্ট হাউচ ঠিক কৰি থৈ আহক। হ'ব দে, চাহ অলপ বনাচোন তই। ৰান্ধনি ঘৰৰ পৰা ঘূৰি আহোঁতে দুঘৰমান আলহী পাম দেখোন। মাতি থৈ আহিম দে নহ'লে। নালাগে নালাগে। কিয়? কিয় মানে? কেনেকৈ মাতিব? চিঠি দি মাতিব লাগিব। চিঠি? তোলনি বিয়া আকৌ মানুহে চিঠি দি মাতিব লাগে নেকি? আচলতে তই কিহে পাইছ কচোন। আজিকালি চিঠি দিয়ে মাতে। কিয়? সেইদিনা দেখা নাই মাষ্টৰ দাদাহঁতৰ জীয়েকৰ তুলনি বিয়াত চিঠি দি মাতিছে? সেইবিলাক আপুনি বাদ দিয়ক, মই সকলো বন্দবস্ত কৰিছোঁ। গধূলিলৈকে চিঠি আহি পাব। যি কৰ কৰি থাক। তামোল পাণযোৰ দি ৰান্ধনিক নিমন্ত্ৰণ দি আহিব। দেউতা আহিলি? আহিলো দে, পঢ়ি আছ? ভালকে পঢ়। বজাৰ কৰি আহোঁতে অলপ দেৰি হ'লে, থৈ দে। মাজনী কিবা খালে নে নাই?
খালে অলপ আগতে তাইক মগু আৰু আপেল দিলো। এই ভালে কৰিছ দে। ভাত হ'লনে নাই? ভাত হৈছে। শুনকচোন, কওক। বাপধনৰ হতুৱাই চিঠিখনি আজি অনালো। কাইলৈৰ পৰা আপুনি আলহীখিনি মাতি দিব। হ'ব দে হ'ব দে। শুন, তয়ো যো দেউতাৰ লগত ভাতকেইটা খাই ল'বি। মাটিখিনি বন্ধকীত থৈ ভুলেই কৰিলোঁ নেকি? ককাইদেউ পানীখিনিতো দেখোন। আহা আহা বাহা। বহুদিনৰ পিছত আহিলা। ক'ৰ পৰা আহিলা? ভালে আছানে? ভালে আছে ককাইদেউ? আপুনি ভালে আছে ন? আছোঁ আৰু কোনো। বৌহঁত আছেনে? কিবা দৰকাৰী কামত ওলাই গ'ল। ককাইদেউ, আমাৰ ছোৱালীজনী ডাঙৰ হ'ল। অহা ৰবিবাৰে বিয়াখন পাতিছোঁ। আপোনালোকে গোটেইকেইটা যাব। বাণীকান্ত, কথা এটা কওঁ, বেয়া নাপাবা। তুলনি বিয়াত ইমান জাক জমকতা কৰা মই পক্ষপাত নহয়। ডাঙৰ ডাঙৰ ৰভা সজোৱা আৰু ফুল ভলিউমৰ লাউড স্পীকাৰ বজোৱাটো প্ৰয়োজন থাকে বুলি মই নাভাবোঁ। তাতকৈ সেইকেইটা টকা ছোৱালীজনীৰ পঢ়াৰ নামত খৰচ কৰা, চিকিৎসাৰ বাবে থৈ দিয়া। যাৰ টকা পইচা খৰচ কৰিবলৈ কাম নাথাকে তেওঁলোকে কৰিছে কৰক। মাটিখিনি বন্ধকীত থলো বাইদেউ। ঘৰখনৰ প্ৰথম শুভ কৰ্ম বুলি কৰিবলৈ মন কৰিছো। তাতে এজনীয়ে ছোৱালী, পিছত বা বিয়া দিবা পাওঁ নে নাপাওঁ। যিহে দিন পৰিছে, কিজানি কাৰোবালৈ পলায়ে যায়। ভালে কৰিছা দিয়া, তামোল ল। হয় হয়, প্ৰথমতে দেখোন বজাৰলৈ গৈছিলে নেকি? হয়, বজাৰলৈ গৈছিলোঁ। পিছে আপুনি কলৈ যায় ইমান খৰধৰকৈ? হয়, এই মই বজাৰলৈ বুলি ওলাইছোঁ। কালি ছোৱালীজনীৰ তোলনি বিয়াখন পাতিছোঁ। বাকী বজাৰ সময় হ'ল, এই চব্জি বজাৰখিনি হ'লে হৈ গ'ল। পিছে আপোনাকো ক'বলৈ লগ পোৱা নাছিলোঁ নহয়। কালি কিন্তু আপুনি এবাৰ যেন তেন দেখা দিব দেই। ঠিক আছে দিয়ক, চেষ্টা কৰিম মই। ঠিক আছে দিয়ক, তেতিয়াহ'লে মই এতিয়া আগবাঢ়ো। বাণী, বাণী, ঘৰত আছনে? আছোঁ আছোঁ। খুৰা দেখোন, আহক আহক, বহক আহক, বহক বহক বহক। বাণী, তোৰ ছোৱালীজনীৰ বিয়াখন ধামকৈ পাতিলি বুলি শুনিছোঁ। পিছে মইহে আহিব নোৱাৰিলোঁ। বেয়া নাপাবি। কিয় আহিব নোৱাৰিলে খুৰা? বোৱাৰী, কিয় মানে মোৰ চকুটো অপাৰেশ্যন কৰিবলগীয়া হ'ল। চকুৰে ভালকৈ নেদেখিলেও বিয়াখনৰ কথা কিন্তু কাণেৰে ভালদৰে শুনি আছিলোঁ। তোমালোকৰ তুলনীৰ বিয়াৰ ছাগলীৰ মাংস খোৱাত গাঁৱৰ মানুহৰ জিভাৰ পৰা এতিয়া যোৱাই নাই। সকলো প্ৰশংসা কৰিছে দেই। গাঁৱৰ মানুহে বৰ তৃপ্তিৰে এসাঁজ খালে। আপোনালোকৰে আশীৰ্বাদ আৰু খুৰা। মাজনী কলৈ গ'ল? তাই স্কুল যাব ওলালে খুৰা। ইমান দিন স্কুল খতিয়ে গ'ল। আজিৰ পৰা তাইক স্কুললৈ যাব দিছোঁ। যাচোন তই অলপ চাহ কৰগৈ যা খুৰা কাৰণে। নালাগে নালাগে, মই এতিয়া চাহ নাখাওঁ। পিছত এদিন আহিম দেই। একো নহয় খুৰা, চাহ একাপ খাই যাওঁ। নালাগে বোৱাৰী, তুমি মাজনীহঁতক স্কুলত যোৱাৰ ব্যৱস্থা কৰা। মই যাওঁ। যা, মই কোৱা কথাবোৰ মনত ৰাখিবি। ৰাখিম মা। আৰু শুন, কাৰো লগত অদৰকাৰত কথা নাপাতিবি। হ'ব মা, নাপাতো। এতিয়া যাওঁ মা, দেৰি হ'ব। যা, ভালকৈ যাবি। মই আপোনাক চিনি পোৱা
মই বন্ধন অফিচৰ পৰা আহিছোঁ। আপোনালোকে যি লোন লৈছিল তাৰে কিস্তি নিব আহিছোঁ। আপোনাৰ কিবা ভুল হৈছে নেকি? আমিতো লোন লোৱা নাই। হৈছে লোন কেতিয়া ল'লো? আহিছে আহক আহক ছাৰ বহক বহক ছাৰ কথা এটা হ'ল নহয় পইচাখিনি যোগাৰ কৰিব পৰা নাই অহা মাহত একেলগে দিম দিয়ক নাই নাই বাইদেউ, আপুনি যোৱা মাহতো কিস্তি দিয়া নাই। এনেকৈ হ'লে মোৰ অফিচত অসুবিধা হ'ব। আজি আপুনি পইচাখিনি দিবই লাগিব। ছাৰ মোক দুদিনৰ সময় দিয়ক। ঠিক আছে বাৰু। হ'ব মহাজন, আপোনাৰ কৃষিৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু বীজ ট্ৰেক্টৰ এইবিলাক সকলো আমি যোগান তুমি যি দিয়ে দিবা সেইটো ক'বলগীয়া কথা নাই, কিন্তু মোক ট্ৰেক্টৰখন লাগিব দেই। নিশ্চয় 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 আপোনাক লগাখিনি দি দিম। আহিলি আহিলো। আজি 12টা ৰাতি কিমান এখন দিব লাগিছে। হ'ব মাজুলীতা। তাৰ লগত এটা কাম কৰ, এই পুৰণা বস্তিত গছ এডাল কটাই থৈছো, এখনতো খুলি নাই, এই কুটাখন ল, এই গছডাল খালি। হ'ব মাজুলীতা। মহাজন, এই মানুহজনটো এজন বৰ ভাল খেতিয়ক আছিল। হয় বেলে, এওঁ খেতি কৰি বৰ সুন্দৰভাৱে ঘৰখন চলাই আহিছে। ছোৱালীজনীৰ পুষ্পিত হওঁতে মাটি বাৰীখিনি মাটিত থৈ বন্ধনৰ পৰা টকা গৰু হালো বেচিব লগা হ'ল। ঘৰুৱা অৱস্থা বৰ ভাল নহয়। আজি 6 দিন ধৰি মোৰ ঘৰতে কাম কৰি আছে। বাবু ভাত হৈছে কৈছো মা। হেৰি আপুনি আহক মাজনী তয়ো আহ মাজনী পঢ়া হ'ল নে তোৰ? ভাল দেউতা। বল বল ভাতকেইটা খাই লওক। ব'লা। মোৰ খুব ভাগৰ লাগি আছে আজি দিনটো। ঐ শুনচোন, মোক পানী মোক দে হাত ধুবৰ কাৰণে। মই আধা ঘণ্টা নাখাম, মোক মুক্ত কৰি লাগিব। শুন আৰু কণী নাই নহয়, দুটাই আছিলে। দেউতাৰক এটা দিলো আৰু এটা তহঁতক ভগাই দিলো। নহ'লে নাখাওঁ মই। হ'বনে এতিয়া? বাবা মাজনী কণীটো তয়ে খা, মই নাখাওঁ দে। এই মোক পেজ এটা কাটি দেচোন। হ'ব আনি আছো ৰ'ব। দে ভাত খা তহঁতেও। মা দেউতা কিবা হৈছে? হেৰি কি হ'ল আপোনাৰ? হেৰি কি হ'ল? তোমাৰ মন আপোনাৰ লাহে লাহে ভাত খাব নেকি? কি হ'ল? হেৰি হে প্ৰভু, কি কৰিম এতিয়া? হেৰি কি হ'ল আপোনাৰ? হেৰি কি হ'ল? কি হ'ল আপোনাৰ? কওকচোন, কওকচোন। না
মই কেইটামান পৰীক্ষা লিখি দিছোঁ, এইকেইটা পৰীক্ষা কৰি মোক ৰিপৰ্টটো দেখুৱাব লাগিব, যিমান পাৰি সিমান সোনকালে। ঠিক আছে? হাৰ্টৰ অলপ প্ৰব্লেম পোৱা গৈছে, খুব সোনকালে অপাৰেশ্যন কৰিব লাগিব। এইটো মেজৰ অপাৰেশ্যন, টকা অলপ বেছি খৰচ হ'ব। ছাৰ ইমানখিনি টকা ক'ত পাম ছাৰ? টকাখিনি ৰেডি কৰি পেলাই আহিলেই হ'ল। কিন্তু তেখেতক বেছি কষ্ট কৰিব নিদিব, আৰু বেছি কষ্ট কৰাৰ কাৰণে তেখেতৰ এই প্ৰব্লেমটো হৈছে। ঠিক আছে ছাৰ। আপুনি ক'তো উঠি নাযাব, মই মহাজনৰ ঘৰৰ পৰা আহোঁ। অপাৰেশ্যনৰ বাবে দৰকাৰ হোৱা টকাখিনি দিবলৈ কম। আৰু এইখিনি পানী থৈছোঁ, এই টেবলেট আধা ঘণ্টা দেৰিকৈ আপুনি খাব। হ'ব যা, সোনকালে আহিবি। চোৱা, মই বুজিছোঁ অপাৰেশ্যনৰ কাৰণে তোমাক টকাৰ প্ৰয়োজন হৈছে। মই দিব পৰাকৈ মোৰ হাতত ইমান টকা নাই, বেয়া নাপাবা। আপোনাকনো কি ক'ম বাইদেউ, আমাৰে চলিব টান হৈছে। ল'ৰা দুটাৰ স্কুল ফিজ, টিউশ্যন ফিজ, আৰু যোৱা মাহত এওঁ ফাইনেন্সত গাড়ী এখনো ল'লে নহয়, তাৰেও কিস্তি দিব আছে। বেয়া নাপাব বাইদেউ, আহিলে সহায় কৰিলোঁ হয়। ঠিক আছে দিয়া, মই কি কৰোঁ এতিয়া তয়ে কচোন। অলপো এতিয়ালৈকে টকা যোগাৰ হোৱা নাই। পৰহি মহাজনৰ ওচৰলৈ গ'লোঁ, তেওঁ নোৱাৰোঁ বুলি ক'লে। ইমানখিনি টকা মই এতিয়া ক'ত যোগাৰ কৰোঁ? আৰু এইফালে ডক্তৰে অপাৰেশ্যনটো সোনকালে কৰিব দিছে। তুলনি বিয়াখন পাতি ইমানবোৰ টকা খৰচ কৰি পেলালি, মাটিখিনিও বন্ধকত থলি, গৰু হালো বেচিলি। এইবিলাকত অযথা টকাবোৰ খৰচ নকৰাহেঁতেন ভিন্দৰ অপাৰেশ্যনটো কৰিব পাৰিলি হয়। মোৰ ভুল হৈ গ'ল ভণ্টি। আজি ভিনাৰাৰ গাটো সিমান এটা ভাল নহয়। এতিয়া ৰাখোঁ দে, গুহাগৰৰ চাকি গছো দিবৰ সময় হ'ল। কুট 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 কুটা কুট 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 কুট। মাজনী শুনচোন, তহঁত দেউতাৰৰ ওচৰলৈ যা। দেউতাৰৰ গাটো আজি বেছি ভাল নহয়, বুজিছ? যা। হ'ব মা। হে প্ৰভু, তুমিয়ে মোৰ শেষ আশা, মোৰ মানুহজনক ৰক্ষা কৰা। মোৰ হীৰৰ সিন্দুৰকণ মুচি নিদিবা। মোৰ জীৱন চাকি, মোৰ জীৱন চাকি। দেউতা!
ধন্যবাদ ৰাইজ, আমাৰ এই ছুটি ছবিখন উপভোগ কৰাৰ বাবে। আপোনালোকে চাগে ভাবি আছে বাণীকান্তৰ মৃত্যুৰ পিছত বিমলাৰ জীৱন কেনেকৈ অতিবাহিত হ'ব। তাৰ বাবে আপোনালোকে অহা বছৰ এক ব্যতিক্ৰমী ৰূপত একেখন মঞ্চতে দেখা পাব বিধৱা নাৰী।